নমস্কাৰ বন্ধু বান্ধৱীসকল, সুজিত বৰুৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো চাই থাকক শেষলৈকে। ঘৰত এনেই আছোঁ, বৰিং হৈ আছোঁ, তাকে আপোনালোকক দেখুৱাওঁ ঘৰত মই কি কিনো কৰোঁ মানে। তাকে ব'লক আৰু তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া ঘৰত মানে কি খেতি কৰি আছোঁ বৰ্তমান, এতিয়া আপোনালোকক দেখুৱাম। এইজোপা ৰঙালাও গছ, তাৰপিছত এইবোৰ বৰ ভেকুৰিব, এইবোৰ এনেই ওলাই আছে। এইফালে কচু দি থৈছোঁ, কচু পুলি ওলোৱা নাই, ওলাব আৰু বেছি দিন হোৱা নাই। ইয়াত দি থৈছোঁ কচু, বহাগৰ আগে ওলাব কচু। বহাগৰ লাষ্টৰ বহাগ জেঠ আহাৰ মানত বিকিব পৰা হৈ যাব। এইফালে চাহ ওলাই আছে, চাহ এটি কলি দুটি পাত ওলাই আছে। এইফালে চাচি গছবোৰ মৰি গৈছে, মানে পাতবোৰ পোকে খাই দিছে। কিবা উপায় আছে যদি কমেণ্ট কৰি জনাবচোন। বোলে গাহৰি পোৱালি দুটা আৰু দেখুৱামগৈ আপোনালোকক। এতিয়া গৈ আছোঁ, কি খেতি কৰিছোঁ মই, ব'লক। বোলে মই কৰা নাই, আমাৰ দেউতাই কৰিছে, আপোনালোকক দেখুৱামগৈ। মই অলপমান সহায় কৰি দিওঁ আৰু। বোলে জলকীয়া পুলি ৰুইছোঁ, জলকীয়া এপাহ দুপাহ ফুল ফুলিছে, বিলাহী ফুল ফুলিছে আৰু লাগিব এতিয়া। জলকীয়া এপাহ দুপাহ ফুল ফুলিছে, জলকীয়া প্ৰায় আধা ডৰা জলকীয়া দিছোঁ। এয়া এইবিলাক জলকীয়া খেতি ফুল ফুলিবলৈ আৰম্ভ কৰিছে আৰু। অলপমান আগত দাংবডি খেতি কৰিছোঁ, সেয়া পুলি ওলাইছে। ইয়াত আছে আপোনাৰ দাংবডি খেতি কৰিছোঁ। ইয়াত দাংবডি পুলি ডাঙৰ হৈছে আৰু সেইফালে মাৰি দিয়া আছে, মাৰিত লতা বগাব এতিয়া। দাংবডি লাগিবলৈ দিন আছে। এয়া বেঙেনা এজোপা, বেঙেনা খেতি বেছিকৈ কৰা নাই। দাংবডি গছ এইবিলাক এই গোটেইডৰা দাংবডি দিয়া হৈছে, একদম তালৈকে দিয়া আছে এইবিলাক। আৰু এইফালে ইয়াত কোমোৰা দিয়া আছে, কোমোৰা ডাঙৰ হ'ব। কোমোৰা পুলি সময় আছে লাগিবলৈ। আপোনালোকক দেখুৱামগৈ এতিয়া। ৰঙালাও কলি আছে এটা দুটাকৈ, ৰঙালাও খেতি দেখুৱামগৈ এতিয়া, ব'লক। আৰু তেনেহ'লে সেইফালে আমাৰ ঘৰৰ পাছফালে আছে অমৃত সৰোবৰ। সেইফালে গোবৰ পচাই থৈ, গোবৰ মানে শুকুৱাই থৈ আছে। গোবৰখিনি ৰঙালাও গুৰিত দিয়া হয়। ৰঙালাও আধা ডৰা ৰঙালাও দিয়া আছে। ৰঙালাও কলি হৈ আছে, কলি আছে, আপোনালোকক দেখুৱাম। সেইখিনিতে আছিলে, এয়া সৰু হৈছে কলি। আৰু লাগিছে, আৰু দেখুৱাম আপোনালোকৰ, ৰ'ব। গছবোৰ কিবা মৰি যোৱাৰ নিচিনা হৈছে, কি দিলে ভাল হ'ব আপোনালোকে কমেণ্টত জনাবচোন। এটা দুটা লাগিছে, বৰষুণ দিয়া নাই যে তেনেকৈ, সেইটো কাৰণে গছবোৰ মানে চেহেৰা বেয়া হৈ গৈছে। এইফালে এইটো ৰঙালাও মাটি চপাব হ'ল যে, সেইকাৰণে সেইফালে ডবল দিয়া আছে, পূৰা ডবল দি থোৱা আছে। এইখিনিতে আছিলে আৰু এটা ৰঙালাও পুলি, এইটো এটা।
ৰঙালাও ডাঙৰ হৈ আছে। সেইফালে ইমান ভাল হোৱা নাই সেইফালে। আজিৰ ব্লগটো ইমানখিনি আছিলে। যদি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এইখিনিতে আৰু এটা ৰঙালাও ডাঙৰ হৈছে। এইটো আৰু এসপ্তাহ দুসপ্তাহমানৰ পাছত খাব পৰা হ'ব আৰু।